আজি আমাৰ কাৰণে এটা ভাল খবৰ বা শুভদিন ক'ব লাগিব। অমৃত ভাৰত ষ্টেচনৰ অন্তৰ্গত ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু আমাৰ ৰেলৱে মিনিষ্টাৰ ডাঙৰীয়া একেলগে এটা প্লেটফৰ্ম যিটো মডেল বনাবৰ কাৰণে গৈ আছে। আৰু আজি এইটো যিমান আছে 508খন ইয়াত ফাউণ্ডেশ্যন চিষ্টেম লে কৰিছে। গতিকে মই ভাবো এইটো আমাৰ কাৰণে ভাল। আৰু ইয়াত ভাল এইটো কাৰণে কৈছো মই, আমাৰ অসমত আমি গোসাইগাঁও ৰেলৱে ষ্টেচনৰ পৰা আমি পাবলৈ সক্ষম হৈছো। আমি দেখিবলৈ পাইছো যে অসমৰ আমাৰ লাষ্ট এই পশ্চিম অঞ্চলত দুটা ৰেলৱে ষ্টেচন আছে। লাষ্ট বুলি ক'লে শ্ৰীৰামপুৰ আৰু তাৰ ছেকেণ্ডতে আমাৰ গোসাইগাঁও। গতিকে মই ভাবো এই যে আমাৰ ভাল একটা মডেল ৰেলৱে ষ্টেচন হ'বলৈ গৈ আছে, নতুন আমাৰ এই অঞ্চল বা টাউনৰ কাৰণে এটা ভাল এটা আমাৰ গৌৰৱৰ কথা। কাৰণ আমি বহুত সময় দেখিবলৈ পাইছিলো যে আমাৰ ৰেলৱে ষ্টেচনটো তেনেকুৱা ধৰণৰ কোনো আপগ্ৰেডেশ্যন হোৱা নাই, কিন্তু লাকিলি এইবাৰ আমি পাইছো। আৰু ইয়াৰ কাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়াক হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইয়াৰ লগতে আমাৰ বহুত ধুনীয়া কিছুমান সমস্যাবোৰো আছে। সেই সমস্যাবোৰক লৈ আমি সময়ে সময়ে আলোচনা কৰিছো। আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অৱগত কৰিছো। আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও তাৰ কাৰণে ৰেলৱে মিনিষ্টাৰৰ লগত এটা মেমৰেণ্ডাম দিছিলে। কথাটো হ'ল যে আমাৰ গোসাইগাঁও সাউথ বাউণ্ড ট্ৰেইন এইটো আমাৰ কাৰণে বহুত প্ৰয়োজন আছে। আৰু বিভিন্ন এক্সপ্ৰেছ কৰি ইয়াত নৰখাই আগত যি এক্সপ্ৰেছ হৈ ৰখিছিলে পেচেঞ্জাৰবোৰ আজি তাৰিখত আমি দেখিবলৈ পোৱা নাই। গতিকে ৰেলৱে কৰ্তৃপক্ষৰ যোগেদি আমি এইটোকে আহ্বান জনাম যে আমাৰ যিহেতু হৈ গৈছে এটা ভাষ্ট এলেকা, এই এলেকাত আমি সাব ডিভিজনৰ গোটেই মানুহবিলাকে ইয়াত আছো। ইয়াত বিভিন্ন বিভাগৰ সকলে ইয়াৰ পৰা গুৱাহাটী বা বিভিন্ন জেগা অহা যোৱা কৰে। আৰু সাউথ ইণ্ডিয়াত আজিকালি ক'বলৈ গ'লে আমি ট্ৰিটমেণ্টৰ কাৰণে বা বহুত কামৰ কাৰণে বহুত মানুহবিলাকে ইয়াৰ পৰা যায় পেচেঞ্জাৰ বিলাকে, কিন্তু সাউথ বাউণ্ড ট্ৰেইন নথকাৰ কাৰণে আমাৰ বহুত অসুবিধা হয়। কিন্তু মই আশা ৰাখিছো নিশ্চয়কৈ আমাৰ যিবিলাক অভিযোগ এইবিলাক লাহে লাহে পূৰণ কৰিব। আৰু সদ্যহতে আমাৰ সন্মানীয় ৰাজ্যসভাৰ MP ৰণবীৰ নাৰ্জাৰী ডাঙৰীয়াও বহুতো আমাৰ ৰেলৱে যাতায়াতৰ কাৰণে সুবিধা অৱগত কৰিছে। আমি ৰেলৱে সেৱাৰ পৰা বঞ্চিত হৈ আহিছো। আমাৰ গোসাইগাঁও ৰেলৱে ষ্টেচনত দিল্লীগামী অকল ব্ৰহ্মপুত্ৰ মেলখনৰে ষ্টপেজ আছে। তাৰ বাহিৰে আমাৰ ইয়াতে দুখন ইণ্টাৰচিটি আছিল গুৱাহাটী অভিমুখী। তাৰপিছত আমাৰ ইয়াতে একেবাৰে তাৰমানে আমি তাৰমানে পশ্চিমবংগৰ একেবাৰে মানে সীমা মৰুৱা তথা একেবাৰে তাৰমানে ভাৰত ভূটান একেবাৰে তাৰমানে সীমা সংলগ্ন এটা সাব ডিভিজন, যিটো সাব ডিভিজনত মোৰ দেন 3 লাখ পপুলেশ্যন ইয়াত আছে। কিন্তু আমাৰ ইয়াত যিবিলাক ৰোগীবিলাকে আমাৰ দক্ষিণ ভাৰতলৈ যাব লাগে বা পশ্চিমবংগলৈ যাব লাগে বা আমাৰ যিটো সদৰ চহৰ কোকৰাঝাৰলৈ যাব লাগে আৰু আমাৰ ৰাজধানী চহৰ গুৱাহাটীলৈ যাবৰ কাৰণে যি সুবিধা আমি পাব লাগিছিল স্বাধীনতাৰ পিছৰ পৰা আমি বঞ্চিত হৈ আহিছো। গতিকে আজি আপোনালোকৰ যোগেদি মই ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱ আৰু ৰেলৱে মন্ত্ৰী অশ্বিনী কুমাৰ দেৱক মই আহ্বান জনাম যে যেনেকে আমি অলপ দিন আগতে আমি দেখিবলৈ পাইছো এবং আমি ভাৰতীয় নাগৰিক হিচাপে আমি দায়িত্ববোধেৰে আমি যেনেকা বন্দে ভাৰত এক্সপ্ৰেছৰ যিদিনাখন ইয়াতে অপেনিং হৈছিল আমিও গোসাইগাঁও চহৰত তাক আমি আবেদন জনাইছিলো। কিন্তু অকল আবেদন জনালে নহব, আমি যেনেকা সিহঁতক আঁকোৱালি লৈছো ৰেলৱে বিভাগে গোসাইগাঁও অঞ্চলৰ সমগ্ৰ ৰাইজক আঁকোৱালি ল'ব লাগিব। আৰু গোসাইগাঁও ৰাইজৰ যি অভাৱ অভিযোগ সেইটো সিহঁতে স্ব ইচ্ছাৰে পূৰণ কৰিব লাগিব। গতিকে আমাৰ ডিমাণ্ড গোসাইগাঁও সাব ডিভিজনৰ নাগৰিক হিচাপে ইয়াত দক্ষিণ ভাৰতমুখী এখন ৰেলৰ ষ্টপেজৰ ব্যৱস্থা হ'ব লাগে আৰু গুৱাহাটীমুখী বন্দে ভাৰত এক্সপ্ৰেছৰ ইয়াত ষ্টপেজ হ'ব লাগে। তাৰ লগতে কামৰূপ এক্সপ্ৰেছে হওক বা চৰাইঘাট এক্সপ্ৰেছে হওক ইয়াৰ এটা ষ্টপেজ হ'ব লাগে। নহ'লে যিটো উত্তৰবংগ আমাৰ ওচৰতে আলিপুৰ দুৱাৰৰ পৰা উত্তৰবংগ এক্সপ্ৰেছ আৰু যিবিলাক মানে কলকাতালৈ যায় ইয়াৰ সম্প্ৰসাৰণ কৰি গোসাইগাঁৱৰ পৰা যদি সিহঁতে কৰে, কাৰণ এতিয়া যেতিয়া আমাৰ
অমৃত ষ্টেচন হবলৈ সক্ষম হম। অমৃত ষ্টেচন হবলৈ সক্ষম হোৱাৰ পিছত আমাৰ ইয়াতে টেকনিকেল ফিজিবিলিটি থাকিব। সেই টেকনিকেল ফিজিবিলিটিৰ আধাৰত গোসাইগাঁও সাব ডিভিশ্যনত যিমানখিনি ৰেলৱে ৰাখিব লাগে সেইখিনি ৰখাৰ ব্যৱস্থা আমি সদৰে উত্থাপন কৰিছো। আকৌ এবাৰ মই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু আমি ৰেলৱে মিনিষ্টাৰ অশ্বিনী কুমাৰক আমি সদৰে গোসাইগাঁও সাব ডিভিশ্যনৰ হৈ মই ব্যক্তিগতভাৱে আৰু গোসাইগাঁও সাব ডিভিশ্যনৰ ৰাইজৰ মাত হিচাপে মই সিহঁতক আহ্বান জনাম যে দক্ষিণমুখী দক্ষিণ ভাৰতমুখী আৰু কলকাতামুখী আৰু দিল্লীমুখী আৰু আমাৰ গুৱাহাটী যিহেতু আমাৰ ৰাজধানী আৰু কোকৰাঝাৰ অফিচ কৰিবৰ কাৰণে আমাৰ যি ট্ৰেইন এতিয়া যদি তাৰমানে কামৰূপ এক্সপ্ৰেছ যদি ৰাখে কামৰূপ এক্সপ্ৰেছ 9:45 কামাখ্যাগুৰি আহি পায় ইয়াতে 10টা 5 বা 10টা পথত আহি পাব। 10:30 আমাৰ যিবিলাক ইয়াতে তাৰমানে চৰকাৰী চাকৰিয়াল কৰা মানুহবিলাকে সেইটো ট্ৰেইনত গৈ আকৌ ব্ৰহ্মপুত্ৰ মেলত আহিব পৰা যাতে সুবিধা কৰি দিয়ে তাৰে কাৰণে মই সজৰে এই দাবী মই উত্থাপন কৰিছো আৰু আহ্বান জনাইছো। সব সুবিধাটো ডেফিনেটলি হবই, কাৰণ এখন যেতিয়া মডেল ষ্টেচন হ'ব এখন যেতিয়া তাৰমানে অমৃত ষ্টেচন হ'ব, অমৃত ষ্টেচনৰ যিটো তাৰমানে টেকনিকেলি সা সুবিধা আছে এইখন অঞ্চলৰ মানুহবিলাকে এইটো সুবিধা লাভ কৰিব বুলি আমি আশা ৰাখিছো। কাৰণ এইখন অকল এই গোসাইগাঁও হাট মানে ৰেলৱে ষ্টেচনতে নহয়, গোটেই ভাৰতবৰ্ষত যিমানখিনি ৰেলৱে ষ্টেচন ইয়াতে প্ৰায়ৰিটি বেচিছত এইটো তাৰমানে লৈছে তাৰে প্ৰয়াস বুলি আমি কৰিব পাৰোঁ।